কিনো কৰিলোঁ কিনো নকৰিলোঁ পৰিয়ালেও ক'লে, আপোনালোকেও ক'লে। আৰু মই মোৰ সদায় এটাই মানে উদ্দেশ্য আছিল যে জন্মটো হৈছে যেতিয়া কিবা এটা দি যাব লাগিব। আৰু কথা জনাইছোঁ, প্ৰথম অৱস্থাত এই গোটেই পৰিয়ালৰ মোৰ সশ্ৰদ্ধৰ নাম জনালোঁ। ইমান দিনৰ চাকৰি জীৱনত অনুৰোধ জনালো। তেওঁলোকে উঠি আহি আমাৰ কাৰ্যবাহী অভিযন্তা মহোদয় সমূহ কৰ্মচাৰী হৈ এখনি শৰাই আগবঢ়াব। আৰু মই সকলো আমাৰ দললৈ তেখেতক সম্বৰ্ধনা জনাইছে। আৰু সুস্বাস্থ্য আৰু মংগল কামনা কৰিছোঁ। মই শ্ৰী বিজয়ভূষণ শইকীয়া। আপোনালোকে জানে মোৰ জন্মস্থান পথৰুঘাট বুলি কয়। গাঁওখনৰ নাম 1 নম্বৰ চেঙাপাৰা। মই সেই স্কুলতে পঢ়া শুনা কৰিলোঁ। তাৰ পাছত ইঞ্জিনিয়াৰিং কৰাৰ পাছত চাকৰিত সোমালোঁ। প্ৰথম ইৰিগেশ্যনত সোমালোঁ, তাৰপিছত PWDত 6.5 বছৰ কেপিটেলৰ জীৱন দেখিলোঁ। 17 বছৰ গাঁৱত দেখি গ'লোঁ, গ্ৰাম্য জীৱন, বোকা পানী। তাৰপিছত চহৰ দেখিলোঁ, B ক্লাছ চিটি দেখিলোঁ। তাৰপিছত পাহাৰৰ জেগাত গুচি গ'লোঁ, হাফলঙত গ'লোঁ, তাতে 12 বছৰ থাকিলোঁ। তাৰ পৰা আকৌ জন্মভূমিয়ে হাত বাউলি দি মাতি আনিলে চিপাঝাৰ। আৰু অবিভক্ত দৰং জিলা বুলি ক'লে শোণিতপুৰ, আমাৰ ওদালগুৰি, এই সকলো অঞ্চল। আৰু মোৰ যি মনৰ এটা কল্পনা আছিল যে এই বোকাৰ ৰাস্তাবোৰ মই পকীকৰণ কৰিম, সেইটো আজি দেখিবলৈ পালোঁ। প্ৰায় 80-85% মানে আমি ফলৱতী হ'ব পাৰিলোঁ। আৰু কৰ্মস্থানৰ জীৱনত মই সদায় কামটোকে বেছি গুৰুত্ব দিলোঁ, যাৰ ফলত ঘৰৰ পৰাও ধৰি লওক পৰিয়ালে কেতিয়াবা মোক সময়মতে লগ পোৱা নাছিলে। নাপালেও মই অলপ কথাটো ইগনৰে কৰিছিলোঁ। হ'ব দিয়া, ঘৰত গালি খালেনো কি প্ৰব্লেম। আমাৰ যদি মই অলপ বেছিকৈ কাম কৰিলে আমাৰ অঞ্চলৰ মানে যদি উন্নতি হয়, সেইটোকে মই গুৰুত্ব দিলোঁ। আৰু সততাৰ ক্ষেত্ৰত আমি ক'লোঁ যে আমি যিমান পাৰোঁ সৎ হৈ থাকিবলৈ চেষ্টা কৰিলোঁ। আৰু কাম কাজৰ ক্ষেত্ৰতো এষ্টিমেটত আমি কোনো বেছিকৈ পইচা ভৰোৱা বা যিসকল আমাৰ ডাঙৰ বিষয়া আছে, অন্য বিভাগৰো আছে, তেওঁলোককো আমি কেতিয়াবা মৰেল লেচন অলপ শিকাবলগীয়া হৈছিল যে জন্মভূমিক মৰম কৰিব লাগে, জন্মস্থানত আমি কাম কৰিব লাগে, আমাৰ নৈতিক দায়িত্ব, আমি কিবা এটা জন্মভূমিৰ ঋণ পৰিশোধ কৰিব লাগে। আৰু আজিৰ মই এই দিনটোত মোৰ এনেকুৱা লাগিল যেনিবা মোৰ জন্মস্থানৰ ঋণ কিছু হ'লেও মই কৰিলোঁ। আজি আমাৰ চিপাঝাৰ সমষ্টি, কলাইগাঁও সমষ্টি আৰু শেহতীয়াভাৱে 30 মে' 2022 পৰা মই 3 মাহ তেজপুৰত অতিৰিক্ত মুখ্য অভিযন্তা হিচাপে থাকি ধুমুনী চকীৰ পৰা জোনাই প্ৰমুখ্যে ওদালগুৰি, দৰং সকলোবিলাক ধৰি আপোনাৰ নগাঁও, মৰিগাঁও, তাৰপিছতে আপোনাৰ নগাঁও, মৰিগাঁও, কলিয়াবৰ, এই গোটেই অঞ্চলত মই চাৱাৰ দেখাৰ সুযোগ পালোঁ। অসমখনৰ উত্তৰ অসমৰ ভৱিষ্যত প্ৰজন্মক মই এইটোৱে কৈছোঁ, যেনেকৈ আমি ইমানখিনি কষ্ট কৰিব পাৰিলোঁ, আৰু এইখিনি ময়ো এটা ক'ব খুজিছোঁ যে তেওঁলোকেও আমাৰ অসমখনৰ কাৰণে, আমাৰ এই কৃষি প্ৰধান ৰাজ্যখনৰ কাৰণে সকলোৱে সততাৰে তেওঁলোকৰ
ডিউটিটো ভালকৈ পালন কৰক প্ৰত্যেকটো ৰাস্তাই যেন ভাল হওক প্ৰত্যেকটো বেয়া কথাকে আমি যেন মানে বাধা দিব পাৰোঁ